হেল্ল' বন্ধুসকল, কালি ফাইনেলি মোলৈ ফোনটো আহি গ'ল 29 তাৰিখ কালি। ডিলাৰৰ ফালৰ পৰা মোলৈ ফোনটো আহি গ'ল যে তুমি চৰকাৰৰ ফালৰ পৰা স্কুটি এখন পাবলৈ সক্ষম হৈছা বুলি। আজি মই ডিলাৰলৈ গৈ আছোঁ, যোৰহাট হিৰ' ডিলাৰলৈ গৈ আছোঁ আজি। এতিয়া আপোনালোকে চাই লওক যে এইটো ডিলাৰ। মই ভিতৰলৈ সোমাই যাম এতিয়া ডিলাৰত। এনেকুৱা ভিডিঅ' মই প্ৰথম দিছোঁ মানে এইটো চেনেলত, কাৰণ মই এইবোৰ এনেকুৱা ভিডিঅ' আপলোড নিদিওঁ, যিহেতু মই কভাৰ চং বনাওঁ। কভাৰ চং চাব বিচাৰে আৰু তলত মই ডেছক্ৰিপশ্যনৰ লিংক দি দিম, তাত চাব পাৰিব। এতিয়া মই ভিতৰলৈ সোমাই গৈ আছোঁ ডিলাৰৰ। এতিয়া চাওক, ধুনীয়া ধুনীয়া স্কুটি ধুনীয়াকৈ সজাই থোৱা আছে, বাইক স্কুটি সজাই থোৱা আছে। ধুনীয়া এটা পৰিৱেশ ভিতৰত। চাই লওক ধুনীয়াকৈ। বহুত দিনৰ পৰা মানে বাট চাই আছিলোঁ যে কেতিয়াকৈ ফোনটো আহিব, ফাইনেলি কালি ফোনটো আহিলে মোলৈ। ইয়াতে মানে গাড়ী কিনাৰ সকলৰ ইয়াতে চব কামবোৰ হয় আৰু মানুহজনে ক'লে যে এইফালেদি সোমাই যাবলৈ, আমি এইফালেদি সোমাই গ'লোঁ আৰু লগৰ এটাও আহি আছে। এয়া দেখিছে, এই দুখন স্কুটি থৈ দিয়া আছে, ৰঙা আৰু নীলা স্কুটি দুখন থৈ দিয়া আছে। এই দুখনেই আচলতে মানে এখন ল'ৰা এখন ছোৱালী হয়। এই দুখনত ধুনীয়াকৈ পাৰ্টছ চাৰ্টছবোৰ লগাই থোৱা আছে। আৰু এইখন চাওক, মানে ইয়াত পাৰ্টছ লগাই থোৱা নাই, অকল মানে স্কুটিখন থৈ দিয়া আছে। কিন্তু মানে কোনোবাই যদি বিচাৰে যে পাৰ্টছ লগাম বুলি, তেতিয়া লগাই আনিব পাৰে। এইটো কোনো কম্পালচৰি কথা নহয়, মানে লগাবলৈ বিচাৰে লগাব পাৰে, নলগাব বুলি ভাবে নলগাব পাৰে মানে। চব ধুনীয়াকৈ থৈ দিয়া আছে, স্কুটি এইফালেও স্কুটি থৈ দিয়া আছে, আৰু এইফালে ফৰ্ম চৰ্ম পুৰাই আছে। এই দুখন গাৰ্ড চাৰ্জ ধুনীয়াকৈ লগাই থোৱা আছে স্কুটিত। ভিতৰলৈ সোমাই গৈ আছোঁ। ভিতৰত দেখিছে মানে সকলো এইফালে ফৰ্ম দি আছে, আৰু এইফালে ধুনীয়াকৈ কামখিনি হৈ আছে, ৰেজিষ্ট্ৰেশ্যন হৈ আছে এইফালে। যিহেতু দুখন কলেজত দিয়া হ'ব, যোৰহাট কলেজ আৰু JB কলেজ, দুইখনতে দিয়া হ'ব। তো ফাইনেলি ভিডিঅ'টো ইমানেই, মই ইমানখিনিয়ে দেখুৱাবলৈ যত্ন কৰিলোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু মোৰ ভিডিঅ' কভাৰ চঙৰ ভিডিঅ' যদি আপোনালোকে চাব বিচাৰে, তেন্তে তলত মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম, তাৰ পৰা চাব পাৰিব।